এভৰিৱান আজি বনাবলৈ লৈছোঁ পকৰি বনাবৰ কাৰণে মই এটা পিঁয়াজ কাটি লৈছোঁ অকণমান নৰসিংহৰ পাত লৈছোঁ আৰু কেঁচা জলকীয়া দুটামান কাটি লৈছোঁ তাৰপিছত অলপ নৰসিংহ ঢেকীয়া এনেকৈ কাটি লৈছোঁ তাৰপিছত অকণমান বেকিং চ'ডা দিছোঁ এইখিনি গোটেইখিনি মই অলপ পানী দি এনেকৈ ফেটি ল'ম ফেটি লোৱাৰ পাছত মই কেৰাহী পাতি থোৱা আছিলে এয়া ৰিফাইন অইল দি দিছোঁ তাতে অলপকৈ এনেকৈ গোটেই বেচনখিনি দি দিম মই দেখিছেনে গোটেইখিনি এনেকৈ দি দিলোঁ তাৰপিছত এতিয়া অলপকৈ এনেকৈ লুটিয়াই থাকিম এটা এটাকৈ দেখিছেনে ভাল লাগিছেনে বাৰু দেখিবলৈ খাবলৈ বহুত টেষ্টি হয় আজি মৰ্ণিং চাহ একাপ এনেকৈ বনালোঁ যিহেতু তেওঁ আজি খেল ৰাতিপুৱা 6টাৰ পৰাই খেল চাই আছে সেইকাৰণে ভাবিলোঁ যে বিস্কুট চাহ দিয়াতকৈ ভাবিলোঁ পকৰি দুটামান বনাই দিওঁ আৰু আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ আশা কৰিলোঁ সকলো